সো হাই দোস্ত পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো দোস্ত আপোনালোকৰ মাজৰ বহুত কেইজন দৰ্শকে মানে মোক কমেণ্টত বাৰে বাৰে এটা প্ৰব্লেম এটাৰ বিষয়ে কৈ আছে, আৰু সেই প্ৰব্লেমটো হৈছে যে SBI তৰফৰ পৰা অহা যিটো SBI যিটো Yono SBI এপ বুলি জানো, মানে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল যিটো এপ হয়, সেই Yono SBI এপটোত মানে অলৰেডি সিহঁতে মানে Yono SBI এপটোৰ মানে গ্ৰাহক হয়, মানে ৰেজিষ্টাৰ কৰি থোৱা আছে সিহঁতৰ ফোন নম্বৰটো। তথাপি মানে সিহঁতৰ একেবাৰে কাৰেক্ট মানে একেবাৰে শুদ্ধকৈ মানে যিটো ইউজাৰ নেম যিটো টাইপ কৰিব লাগে, যিটো পাছপৰ্ট থাকে, সেই ইউজাৰ নেম পাছপৰ্ট সম্পূৰ্ণ টাইপ কৰিছে। তাৰপিছত মানে লগইন কৰিছে, লগইন কৰাৰ সময়ত কোনো ধৰণৰ OTP নাহিছে আৰু লগইন কৰিব নোৱাৰিছে, মানে বহুত ধৰণৰ লগইনৰ প্ৰব্লেম হৈছে, লগতে OTPৰ প্ৰব্লেম হৈছে। দোস্ত লগইনৰ কাৰণে প্ৰব্লেম হৈছে, তাৰ লগতে OTP নাহিছে। এতিয়া OTP নাহিছে মানে ক'ব গ'লে ধৰি লওক যেতিয়া Yono SBI এপটো যেতিয়া আপোনালোকে অ'পেন কৰিব, তাত যিটো মানে ধৰি লওক অলৰেডি আপুনি ৰেজিষ্টাৰ কৰি থোৱাই আছে মানে ফোন নম্বৰটো, আপোনাৰ যিটো ইউজাৰ নেম যিটো আছে, ইউজাৰ নেম টাইপ কৰিছে, পাছপৰ্ট টাইপ কৰিছে, তথাপি মানে সিহঁতৰ লগইন নহৈছে, লগইনৰ প্ৰব্লেম হৈছে। গতিকে আৰু মানে কোনো ধৰণৰ OTP নাহিছে, যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ হয় তালৈ কোনো ধৰণৰ OTP নাহিছে। সো দোস্ত সেই গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ পুৰা কমপ্লিট প্ৰচেছ দেখুৱাম যে Yono SBI এপটোৰ যদি আপোনালোকে মানে ব্যৱহাৰকাৰী হয়, মানে ধৰি লওক Yono SBI এপটোৰ যদি কাষ্টমাৰ হয়, বা ক'ব গ'লে Yono SBI এপটোত মানে অলৰেডি আপোনাৰ ফোন নম্বৰটো যদি ৰেজিষ্টাৰ কৰি থোৱাই আছে, মানে তথাপি আপোনালোকে যিটো ইউজাৰ নেম যিটো পাছপৰ্ট, এই দুটা আপোনালোকে শুদ্ধকৈ টাইপ কৰাৰ পাছতো যদি আপোনালোকৰ মানে লগইনৰ মানে প্ৰব্লেম হৈছে, লগইনৰ ইছ্যু হৈছে, লগইন কৰিব নোৱাৰিছে, কোনো ধৰণৰ যদি OTP নাহিছে, সেইটো দেখুৱাম দোস্ত। তাৰ লগতে মই ক'ব বিচাৰোঁ যে আপোনালোকে যদি Yono SBI এপটোত আপোনালোকৰ ফোন নম্বৰটো কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে যদি আপোনালোকে নাজানে, তেতিয়াহ'লে মই তাৰ ওপৰত অলৰেডি ডেডিকেটেড এটা মোৰ ভিডিঅ' আছে মোৰ চেনেলটোত। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, তেনেহ'লে নিশ্চয় মই আই বটনত লিংক দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব যে Yono SBI এপটোত আপোনালোকৰ ফোন নম্বৰটো কেনেকৈ ৰেজিষ্টাৰ কৰে। হয়, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে পুলব, আপোনালোকে চাই আছে টেকনিকেল পুলব ইউটিউব চেনেল। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো দোস্ত এতিয়া প্ৰথমতে আমি Yono SBI এয়া দেখি পাইছে, Yono SBI এপটো অ'পেন কৰিম। Yono SBI এপটো অ'পেন কৰিম, কিন্তু তাৰ আগতে মই ক'ব বিচাৰোঁ যে আপোনালোকৰ অলপ ন'টিফিকেশ্যন বাৰবিলাক অলপ স্ক্ৰল ডাউন কৰি চাই ল'ব, মানে আপোনালোকৰ মানে নেটৰ কানেকশ্যনটো কেনেকুৱা আছে, নেটৰ ষ্টেটাছ কেনেকুৱা আছে, নেটটো ভালকৈ পাইছেনে নাই, টাৱাৰ আছেনে নাই, নেটৱৰ্ক আছেনে নাই, তাৰ লগতে আপোনালোকৰ ডাটা কানেকশ্যনটো অন আছে নাই সেয়া চাই ল'ব। তাৰপাছতে মানে যিহেতু নেট যদি শ্ল' হয়, মানে OTP তেতিয়াও নাহে, তেতিয়াও মানে লগইনৰ প্ৰব্লেম হয়। সেই গতিকে মই কৈ দিছোঁ, মানে আগতীয়াকৈ আপোনালোকক জনাই দিছোঁ। এতিয়া বোলক আমি Yono SBI এপটো অ'পেন কৰিলোঁ। হয়, অ'পেন কৰাৰ পাছত এনেদৰে দেখি পাব, ইয়াত এলাউ কৰিব। এলাউ কৰাৰ পাছত যিহেতু ইয়াত দেখিছে ৰেজিষ্টাৰ নাও, এনেদৰে মানে ধৰি লওক এইটো যিটো প্ৰচেছ দেখুৱাইছোঁ, মানে এই প্ৰচেছটো মানে আপোনালোকৰ ধৰি লওক এটা ধৰি লওক এইটো এটা যেনিবা আপোনালোকৰ মোবাইল, ঠিক আছে। হয়, ৰ'ব এক মিনিট। হয়, এইটো যিটো মোবাইল ধৰি লওক এইটো এটা আপোনালোকৰ মোবাইল, তাৰ লগতে মানে আৰু এইটো যিটো স্ক্ৰীণ ৰেকৰ্ডিং দেখি পাইছে, এইটো এটা মোবাইল। ধৰি লওক আপোনালোকৰ মানে মই ক'ব বিচাৰিছোঁ যে যদি দুটা মোবাইল আছে, ঠিক আছে, দুটা মোবাইল আছে, এটা মোবাইলত যদি Yono SBI এপটো যদি ৰেজিষ্টাৰ কৰি থোৱা আছে, মানে ৰেজিষ্টাৰ কৰিলে, ঠিক আছে, কিন্তু বেলেগ এটা মোবাইলত যদি Yono SBI আকৌ ডাউনলোড কৰি যদি আপোনালোকে মানে ব্যৱহাৰ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে এই যিটো প্ৰচেছ দেখুৱাইছোঁ এইটো মানে ছেম প্ৰচেছ বুলিয়ে ক'ব পাৰি। মানে একেটাই প্ৰচেছ, যিটো লগইনৰ যিটো প্ৰব্লেম হয় বা যিটো OTP যিটো প্ৰব্লেম হয়, তাৰ লগতে এইটো যিটো প্ৰচেছ দেখুৱাইছোঁ এই প্ৰচেছটো ফ'ল' কৰি বেলেগ মানে আপোনালোকে আদাৰ মোবাইলতো আপোনালোকে মানে অন্য মোবাইলতো ব্যৱহাৰ কৰিব পাৰিব মানে Yono SBI এপটো, ঠিক আছে। এইটো কথা মানে হয়, ইয়াত দেখিছে, ইয়াত লিখা আছে ৰিট্ৰাই। হয়, ইয়াতে ক্লিক কৰিম। ইয়াত ক্লিক কৰি অলপমান ৰৈ দিব, যিহেতু মোৰ মানে দেখিছে আপোনালোকৰ ওপৰত হয় ইয়াত নেটৱৰ্ক প্ৰব্লেম আছে মোৰ ইয়াত, যিহেতু আকৌ ইয়াত দেখিছে আকৌ ৰিট্ৰাই লিখা আছে, ইয়াতে ক্লিক কৰিলোঁ, ঠিক আছে। মই এবাৰ এটা কাম কৰোঁ, মোৰ মোবাইলত যিহেতু নেটৱৰ্ক প্ৰব্লেম দিছে, মই গতিকে ইয়াত দেখিছে ফ্লাইট মোড আছে, ফ্লাইট মোডটো এনেদৰে মানে এবাৰ অন অফ কৰি দিওঁ। অন অফ কৰি দিয়াৰ পাছত অলপমান ৰৈ দিওঁ। ইয়াত দেখিছে ৰিট্ৰাই, মই আকৌ এবাৰ ৰেজিষ্টাৰ লিখা আছে, ইয়াতে ক্লিক কৰিম। হয়, ইয়াত আকৌ ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত হয় ৰ'ব, মোৰ এতিয়ালৈকে নেটটো অহা নাই, টাৱাৰটো অলপমান হয় চাই লওঁ। জিঅ' অন কৰিলোঁ, জিঅ' যিহেতু অলপমান ডিষ্টাৰ্ব কৰে। আকৌ এনেকৈ ৰেজিষ্টাৰ নাও লিখা আছে, ইয়াতে ক্লিক কৰিলোঁ। হয়, ইয়াত ক্লিক কৰাৰ পাছত এতিয়া মানে অলপমান ৰৈ দিব। হয়, এয়া দেখিছে এলাও, এতিয়া এয়া চাওক এনেদৰে আহিব। এয়া দেখিছে সো দোস্ত, এয়া দেখিছে মোৰ ইয়াত যিহেতু এখনেই চিম লাগিছে, সেই গতিকে চিম 1তে মানে মোৰ ক্লিক কৰি থোৱা আছে। মই ক'ব বিচাৰোঁ যে যদি আপোনালোকে দুটা চিম যদি ব্যৱহাৰ কৰি আছে মোবাইলত, এতিয়া সেই চিমখন বাছি ল'ব লাগিব। 1 নম্বৰত আছেনে Yono SBI ৰেজিষ্টাৰ কৰা ফোন নম্বৰটো, 2 নম্বৰ চিমখনত আছে, এইটো আপোনালোকে নিজেই বাছি ল'ব লাগিব, নিজে চিলেকশ্যন কৰি ল'ব লাগিব, সেইটো কথা। তাৰপিছত এনেদৰে বাছি ল'লে চিম্পলি ইয়াত দেখিছে নেক্সট লিখা আছে, ইয়াতে এতিয়া ক্লিক কৰিম।
হয় ইয়াত ক্লিক কৰাৰ পাছত এইফালে আছে এলাও কৰিলোঁ অলপমান ৰৈ দিব এতিয়া মানে ইয়াত লিখি দিছে চাওক প্লিজ ৱেইট ৱাইল উই ভেৰিফাই ইয়ৰ মোবাইল নম্বৰ আমাৰ ফোন নম্বৰটো ভেৰিফাই কৰি লৈছে যে মানে আমি সঁচাকৈ মানে ষ্টেট বেংক অফ ইণ্ডিয়াৰ মানে কাষ্টমাৰ হয় নে নহয় আমাৰ একাউণ্ট আছে নে নাই বা আমাৰ লিংক আছে নে নাই সম্পূৰ্ণবোৰ চেক কৰি আছে ইয়াত চেক কৰি আছে বা Yono SBI ফোন নম্বৰটো আমাৰ ইয়াত Yono SBI মানে আমি অলৰেডি কাষ্টমাৰ হয় নে নহয় বা ৰেজিষ্টাৰ কৰা আছে নে আমাৰ ফোন নম্বৰটো চেক কৰি আছে সিহঁতে ইয়াত দেখিছে গৈ আছে এনেদৰে ছেকেণ্ড অলপমান ৰৈ দিব যেহেতু মানে মই যেনেকৈ ক'লোঁ আপোনালোকক নেটৰ ওপৰত কথা হয় ইয়াত দেখিছে মোৰ মানে অলৰেডি মই লেখা আহিলে ইয়াত এইটো লোডিং আছে সেই গতিকে চাগে আপোনালোকে ভালকৈ দেখি পোৱা নাই চাগে ইয়াত লিখি দিছে মোৰ ইউ অলৰেডি হেভ এন এক্টিভ SBI ইণ্টাৰনেট বেংকিং ফাংচনেলিটি অলৰেডি মানে মই Yono SBI এপটোত মানে ৰেজিষ্টাৰ কৰি থোৱা আছে মোৰ ফোন নম্বৰটো সেই গতিকে এনেদৰে এইটো মানে কমপ্লিট হ'বলৈ দিব যিহেতু এতিয়া ভালকৈ আমি দেখি পোৱা নাই সম্পূৰ্ণ স্ক্ৰীনখন হ'বলৈ দিব এয়া হৈ গ'ল সম্পূৰ্ণ স্ক্ৰীনখন তাৰপিছত চিম্পলি ইয়াত দেখিছে প্ৰচেছ লিখা আছে ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত ইয়াত এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমতে ইয়াত যিটো আপোনালোকৰ ধৰি লওক যিটো ইউজাৰ নেম ঠিক আছে যিটো ইউজাৰ নেম সেইটো পূৰা ভালকৈ চাই টাইপ কৰিব ধৰি লওক এটা এক্সাম্পলৰ কাৰণে কৈছোঁ মই যেনিবা আপোনাৰ যেনিবা ইউজাৰ নেমটো হয় 23 বিপুল হয় 23 লিখিলে তাৰপিছত বিপুলত ধৰি লওক বিটো আপোনালোকে যদি ডাঙৰ ফলা দি দিয়ে তেতিয়াহ'লে এটা নহ'ব কাৰণ ইউজাৰ নেমত মানে ডাঙৰ কেপিটেল লেটাৰ একচেপ্ট নকৰে স্মল লেটাৰ একচেপ্ট কৰে সেই গতিকে মানে এইবোৰ কথা আপোনালোকে ধ্যান থ'ব লাগিব তাৰ লগতে এইটো যিটো পাছপৰ্ট দেখিছে ইয়াত পাছপৰ্টটো মানে সেইটোৱে টাইপ কৰিব লাগিব যিটো মানে আপোনালোকে Yono SBI এপটোত যেতিয়া ৰেজিষ্টাৰ কৰিছিলে মানে ৰেজিষ্টাৰ কৰাৰ পাছত যিটো পাছপৰ্ট আছিলে সেই পাছপৰ্টটো মানে শুদ্ধকৈ টাইপ কৰিব লাগিব নহ'লে আদাৰৱাইজ আপোনালোকৰ OTP নাহিব আপোনালোকে মানে পৰিচান হৈ যাব অশান্তি পাই যাব মানে ইয়াত টাইপ কৰি সেই গতিকে মই কৈ দিছোঁ আপোনালোকক ইয়াত চাওক মই এনেদৰে যেনিবা মোৰ ইউজাৰ নেমটো টাইপ কৰিলোঁ ঠিক আছে ইউজাৰ নেম টাইপ কৰাৰ পাছত মোৰ ইয়াত যিটো হয় মোৰ পাছপৰ্ট মই ভালদৰে টাইপ কৰিলোঁ চাই লওঁ যদি মোৰ ধৰি লওক এতিয়া মোৰ যেনিবা যিটো মই পাছপৰ্ট টাইপ কৰিলোঁ এইটো যদি মোৰ ভুল হয় তেতিয়াহ'লে মানে ইয়াত OTP কোনো ধৰণৰ নাহিব কিন্তু মই চাই লওঁ মোৰ যিহেতু পাছপৰ্ট বা ইউজাৰ নেমটো মোৰ মনতে আছে সেই গতিকে মই টাইপ কৰিলোঁ সোনকালে এনেদৰে টাইপ কৰি ল'ব চিম্পলি আহিছে ছাবমিট ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এনেদৰে গুগলে ছেভ কৰি থ'ম বুলি কৈছে ছেভত ক্লিক কৰিলোঁ হয় এতিয়া ৰৈ দিব ৰৈ পেলাই অলপমান ৱেইট কৰিব এতিয়া মানে হয় এয়া দেখিছে টেকনিকেল ইৰ'ৰ দেখাইছে মই আকৌ এবাৰ টাইপ কৰিব লাগিব এনেদৰে যদি প্ৰব্লেম দেখুৱাই যিহেতু নেটৰ প্ৰব্লেম এইটো মানে অলপ টেকনিকেল প্ৰব্লেম আকৌ মই টাইপ কৰিম পাছপৰ্টটো হয় এয়া 1@97 এনেদৰে টাইপ কৰা হ'ল আকৌ ছাবমিট লিখা আছে ইয়াতে ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পাছত ৰৈ দিব যিহেতু মানে নেটৰ যদি বেছি প্ৰব্লেম দিয়ে তেতিয়াহ'লে এনেদৰে দেখাব টেকনিকেল ইছ্যু কিবা ধৰণৰ লগিনৰ মানে বহুত ধৰণৰ প্ৰব্লেম পাব আকৌ এবাৰ ক্লিক কৰোঁ এনেদৰে আহিলে মানে নহ'লগৈ হয় এতিয়া এয়া চাওক এতিয়া এনেদৰে আহিলে ঠিক আছে এনেদৰে ইয়াত লিখি দিছে চাওক এন OTP হেজ বিন চেণ্ড টু ৰেজিষ্টাৰ মোবাইল নাম্বাৰ প্লিজ এণ্টাৰ দ্য OTP এণ্ড প্ৰচেছ মানে OTPটো টাইপ কৰাৰ পাছত এতিয়া গতিকে প্ৰচেছ কৰিব পাৰিম সেই গতিকে এতিয়ালৈকে OTPটো অহা নাই এইটো যিটো মেছেজ দেখিছে এইটো মানে মোৰ ডিজিলকাৰ ফালৰ পৰা অহা মেছেজ হয় এতিয়ালৈকে OTPটো অহা নাই গতিকে যদি ইয়াত ধৰি লওক এতিয়া যদি মই এই ৰিচেণ্ট OTP লিখা আছে ইয়াত কিন্তু ক্লিক কৰিব নোৱাৰোঁ কাৰণ ইয়াত ক্লিক কৰিলে কি হ'ব মোৰ আকৌ এবাৰ মানে পুনৰ যিটো প্ৰচেছ দেখুৱালোঁ প্ৰথমৰ পৰা আকৌ ফ'ল' কৰিব লাগিব মানে যিহেতু মানে ধৰি লওক এতিয়া যদি মোৰ ইউজাৰ নেম বা পাছপৰ্ট যদি কিবা ভুল হৈছে তেতিয়াহ'লে মানে ইয়াত আকৌ কোনো ধৰণৰ মানে OTP নাহে সেই গতিকে মানে সেইটো কথা মানে ইয়াত ধৰি লওক এতিয়া যদি মোৰ কিবা ভুল হৈছে তেতিয়াহ'লে নাহে কিন্তু যদি মোৰ যদি শুদ্ধ আছে তেনেহ'লে মানে অলপ সময় ৰৈ দিব লাগিব খন্তেক সময় ৰৈ দিয়াৰ পাছত মানে OTPটো আহিব এতিয়া মানে নেটৰ ওপৰত কথা নেটটো যদি অলপ ফাষ্ট হৈছে স্পীড চলিছে লগালগ OTP আহি যাব মানে মোৰ যিহেতু অলপ নেটটো শ্ল' হয় সেই গতিকে মানে OTPটো আহিব অলপমান মই ৰৈ দিওঁ ৰৈ পেলাই চাই লওঁ যে OTPটো কিমান সময়ত আহে সো দোস্ত মই ক'ব বিচাৰোঁ যে আপোনালোকক যিদৰে মই দেখুৱালোঁ ইউজাৰ নেম আৰু যিটো পাছপৰ্ট যদি আপোনালোকে শুদ্ধকৈ টাইপ কৰিছে তেতিয়াহ'লে আপোনালোকে মানে ইয়াত যিটো OTP আহিব এয়া চাওঁ মোৰ বাৰু এতিয়া ন'টিফিকেশ্যন অলপ মই ডাউন কৰি চালোঁ এয়া দেখিছে মোৰ OTP আহিলে 812917 812917 মানে আপোনালোকে চাই ল'ব লাগিব যিটো ইউজাৰ নেম আৰু যিটো পাছপৰ্ট দেখুৱালোঁ আপোনালোকে শুদ্ধকৈ টাইপ কৰিলে তেতিয়ালৈ আহিব কিন্তু আপোনালোকে যেতিয়া ৰিচেণ্ট লিখা আছে ইয়াত যদি এতিয়া ক্লিক কৰি ইয়াত ক্লিক কৰিলে কি হ'ব মানে এই বুলি লিখা আহিব যে আপোনালোকে হয়তো মানে ইউজাৰ নেম বা পাছপৰ্টটো ভুল হৈছে সেই গতিকে অহা নাই ঠিক আছে এনেদৰে টাইপ কৰা হ'ল OTPটো তাৰপিছত নেক্সট লিখা আছে চিম্পলি ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত অলপমান ৰৈ দিব এয়া চক আহি গ'ল এয়া চক দেখিলে আমাৰ হয় নেক্সট লিখা আছে ইয়াতে চিম্পলি এতিয়া ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এতিয়া ছেট নিউ এমপিনটো মাৰিব গৈছে এমপিন এটা টাইপ কৰিব গৈছে মই টাইপ কৰিলোঁ আকৌ ইয়াতো টাইপ কৰিম কনফাৰ্মৰ কাৰণে
হয় দেখিলে টাইপ কৰা হ'ল তাত সিম্পলি নেক্সট লিখা আছে ইয়াতে লিখিলোঁ হয় ইয়াতে ক্লিক কৰিলোঁ নেক্সটত সো দোস্ত আপোনালোকে দেখিলে কংগ্ৰেচুলেশ্যন ইউ হেভ সাকসেসফুলি মানে ৰেজিষ্টাৰ ওকে লিখা আছে ইয়াতে ক্লিক কৰিব লাগিব এতিয়া সো দোস্ত এয়া আপোনালোকে দেখিলে Yono SBI এপটোত মানে মই কিমান ধুনীয়াকৈ মোৰ যিটো ইউজাৰ নেম যিটো পাছপৰ্ট একেবাৰে মই ৰাইটকে মানে ক'ব গ'লে একেবাৰে মই শুদ্ধকৈ টাইপ কৰাৰ বাবে মোৰ ইয়াত যিটো OTP আহিবলগীয়া থাকে OTPটো আহিলে তাৰপিছত মই মানে সাকসেসফুলি মই ইয়াত মানে যিটো Yono SBI এপটোত মোৰ মানে ফোন ইউজাৰ ID আৰু পাছপৰ্টটো টাইপ কৰি মই মানে লগইন কৰি ল'ব পাৰিলোঁ আপোনালোকে চাই ল'ব লাগিব যে এতিয়া ধৰি লওক আপোনালোকৰ এলেকাটোত মানে আপোনালোকৰ এতিয়া বৰ্তমান যিটো এলেকাত মানে বা যিডোখৰ ঠাইত বহি পেলাই এতিয়া Yono SBI এপটোত আপোনালোকে লগইন কৰিবলৈ বিচাৰিছে এডোখৰত নেটৱৰ্কৰ ষ্টেটাছ কি মানে নেটৱৰ্ক কেনেকুৱা প্ৰব্লেম হৈছে নেকি কিবা ধৰণৰ ইছ্যু হৈছে নেকি যদি নেটৱৰ্কৰ প্ৰব্লেম হয় তেতিয়াও মানে মই দেখুৱালোঁ যিহেতু দুবাৰকৈ মোৰ ইয়াত মানে ৰিট্ৰাই কৰিবলগীয়া হ'ল তাৰপাছত গৈহে মানে যিটো মানে এটা লিংক হয় নম্বৰটো লৈ লিংকটো হ'লগৈ মেছেজ হ'লগৈ ভেৰিফাই হ'লগৈ তাৰপাছতে মানে যিটো ইউজাৰ নেম যিটো পাছপৰ্ট সেইটো টাইপ কৰিবলৈ মানে জেগাডোখৰ আহিলে গতিকে নেটৱৰ্কৰ ওপৰতো বহুতখিনি কথা ডিপেণ্ড কৰে নেটৱৰ্ক যদি অলপ শ্ল' হয় বহুত বেছি শ্ল' হয় অলপ শ্ল' হ'লে একো নহয় যিহেতু মোৰো অলপ শ্ল' কিন্তু তথাপি হ'লগৈ যদি বহুত বেছি শ্ল' হয় তেতিয়াহ'লে মানে লগইনৰ কাৰণে প্ৰব্লেম হ'ব তাৰ লগতে যিটো দেখুৱালোঁ যিটো ইউজাৰ যিটো নাম থাকে যিটো তাৰপাছত যিটো পাছপৰ্ট থাকে সেইকেইটা যদি আপোনালোকে মানে ভুলকৈ যদি টাইপ কৰিব তাৰপাছত আকৌ যদি OTP অহা নাই বুলি আপোনালোকে যিমানে মানে ৰিচেণ্ট যিটো বটন আছিলে মানে OTPটো আকৌ এবাৰ আহিব কাৰণে ৰিচেণ্ট যদি ক্লিক কৰে তেতিয়াও মানে আপোনালোকে নাহে আপোনালোকে মানে ৰিচেণ্টত ক্লিক কৰি OTP কাৰণে আপোনালোকে পাগল হৈ যাব মানে আপোনালোকে পৰিচান হৈ যাব কিন্তু OTP নাহিব যিহেতু মানে OTP আহিব তেতিয়াহে যেতিয়া নেকি আপোনালোকে ইউজাৰ যিটো নাম আপোনালোকৰ ইউজাৰ ID আৰু তাৰপাছত মানে ক'বলৈ ইউজাৰ নেমটো শুদ্ধকৈ টাইপ কৰিব লাগিব যিটো পাছপৰ্ট সেইটো আপোনালোকে শুদ্ধকৈ টাইপ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ মানে ইয়াত OTP আহিব তাৰপাছতে আপোনালোকে Yono SBI এপটোত মানে লগইন কৰিব পাৰিব হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীসকলৰ লগতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টাটো বজাই অলপ ক্লিক কৰি থওক হয় আজিলৈ মানে পুনৰ লগ পাম আন এটি নতুন এটা বিষয় লৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বন্দে মাতৰম জয় অসম